নমস্কাৰ চাবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো মই আপোনালোকক শিক্ষা সেতু এপত শিক্ষকৰ প্ৰফাইল এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ কেনেকৈ ট্ৰান্সফাৰ কৰিব লাগিব এই ভিডিঅ'টো আপোনালোকক জনাম। সো আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে। যদিহে চাই নাযায় তেতিয়ালৈকে আপোনালোকৰ বুজি পোৱাত অসুবিধা হ'ব। যেতিয়াই আপোনাৰ নিজৰ ফালৰ পৰা যেতিয়া আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰে নতুবা আপোনালোকৰ অফিচৰ ফালৰ পৰা আপোনালোকক যেতিয়া ট্ৰান্সফাৰ দিয়ে তেতিয়াহ'লে আপোনালোকে শিক্ষা সেতু এপত আপোনালোকৰ যি এটেণ্ডেঞ্চ দিবৰ বাবে আপোনালোকৰ প্ৰফাইলটো কেনেকৈ ট্ৰান্সফাৰ কৰিব এই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত জনাম। সো আপোনালোকক লৈ গৈছোঁ মই মোবাইলৰ স্ক্ৰীনলৈ। আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে এই কামটো কৰিবলৈ আপোনালোকে প্ৰথমে ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অপেন কৰি ল'ব আৰু ক্ৰোম ব্ৰাউজাৰত আজি শিক্ষা সেতু বুলি আপোনালোকে টাইপ কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকে দেখি পাব এই ধৰণৰ যি লগইন পেজটো আহি যাব আৰু আপোনালোকে ইয়াতে লগইন কৰি আপোনালোকৰ যি বিদ্যালয়ৰ প্ৰফাইলৰ ভিতৰলৈ সোমাই যাব পাৰিব। সো মই আপোনালোকক লগইন কৰি দেখুৱাইছোঁ। আপোনালোকৰ স্কুল আইডি আৰু পাছৱৰ্ড যি আৰু গোলাঘাট ডিষ্ট্ৰিক্টখনৰ নাম আপোনালোকে দেখিবলৈ পাইছে আৰু লগতে যি কেপচাৰটো আছে কেপচাৰটো দি আপোনালোকে লগইন হৈ যাব। সো মই লগইন হৈ গৈছোঁ, বিদ্যালয়ৰ মাজলৈ সোমাই গৈছোঁ আৰু দেখিবলৈ পাইছে ইয়াত আপোনালোকে তিনিজন ষ্টাফ দেখিবলৈ পাইছে। তিনিজন ষ্টাফৰ ভিতৰত আপোনালোকে যি ষ্টাফত ক্লিক কৰিব লাগিব। যি টোটেল ষ্টাফ দেখিবলৈ পাইছে তিনিজনৰ এজনৰ যি ট্ৰান্সফাৰ হৈছে সেই ট্ৰান্সফাৰটো মিউচুৱেল ট্ৰান্সফাৰ কেনেকৈ ট্ৰান্সফাৰ কৰিব প্ৰফাইলটো আপোনালোকক দেখুৱাই গৈছোঁ মই। চাওক ইয়াত টিচাৰত টাচ কৰিব। টিচাৰত টাচ কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে তিনিজন শিক্ষক আছে বিদ্যালয়খনত আৰু ইয়াৰে এজনৰ শিক্ষকৰ যি প্ৰফাইলটো শিক্ষা সেতু অন্য এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ কৰিব লাগিব। সো মই আপোনালোকক ট্ৰান্সফাৰ কৰি দেখুৱাই আছোঁ কেনেকৈ ট্ৰান্সফাৰ কৰিব লাগিব। চাওক আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইয়াত এটা একশ্যন বুলি অপশ্যন দেখিবলৈ পাইছে। এই একশ্যনত ক্লিক কৰিব। একশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাব এটা ট্ৰান্সফাৰ বুলি অপশ্যন থাকিব। সেই ট্ৰান্সফাৰত আপোনালোকে ক্লিক কৰিব। ট্ৰান্সফাৰত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ছাৰজনৰ যি প্ৰফাইলটো নাম আহি গৈছে আৰু আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব ডিষ্ট্ৰিক্ট জিলাখনৰ নাম চিলেক্ট কৰিব লাগিব। আপোনালোকে যিহেতু গোলাঘাট জিলাত মই টাচ কৰিছোঁ, গোলাঘাট জিলাখন চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে ব্লক আছে, আপোনালোকে ব্লক মই চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে দেখিছে ক্লাষ্টাৰটো হৈ গৈছে ড্ৰয়িং ৰুম, মই ড্ৰয়িং ৰুম চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে স্কুল আছে, স্কুলখনৰ নাম হৈ গ'ল দেখুৱাইছোঁ আপোনালোকক 2 নং চফেলা LP স্কুল। চ' ইয়াত টাচ কৰি দিছোঁ। ইয়াত টাচ কৰাৰ পিছতে আপোনালোকৰ যি ট্ৰান্সফাৰ অৰ্ডাৰ কপিটো আপোনালোকে ইয়াত ট্ৰান্সফাৰ কপি অৰ্ডাৰটো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। চাওক মই আপলোড কৰি দেখুৱাইছোঁ। ইয়াত আপোনালোকৰ যি আপলোড ট্ৰান্সফাৰ অৰ্ডাৰ কপি ইয়াত টাচ কৰি দিব। ইয়াত টাচ কৰাৰ পিছতে আপোনালোকক গেলেৰীৰ মাজলৈ লৈ যাব আৰু গেলেৰীত আপোনালোকে যি ট্ৰান্সফাৰ অৰ্ডাৰ কপিখন আগতে ফটো মাৰি ছেভ কৰি ৰাখিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। চ' মই মিডিয়াত ক্লিক কৰিছোঁ। দেখিবলৈ পাইছে এই অৰ্ডাৰ কপিখন মই ইয়াত টাচ কৰি দিলোঁ। টাচ কৰাৰ লগে লগে যি মোৰ অৰ্ডাৰ কপিখন ইয়াত আহি গ'ল। দেখিবলৈ পাইছে ইমেজ লোডিং হৈ আছে আৰু আপোনালোকে যদি আপোনাৰ কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে দেখিছে ডিলিট অপশ্যনটো, সেই ডিলিট অপশ্যনটো আপোনালোকে ফিল আপ কৰিব পাৰে। চ' এইখিনিতে মোৰ আৰু এটা কথা থাকি গৈছে। দেখিবলৈ পাইছে আপোনালোকে ওপৰত এটা ৰিজন বুলি লিখা আছে, যি ষ্টাৰ মাৰ্ক দিয়া এইটো কম্পালচৰি সকলোৱে ফিল আপ কৰিবই লাগিব। এই আপোনালোকে ৰিজনত ক্লিক কৰিব লাগিব। আপোনালোকে ধৰি লওক কি কাৰণে আপোনাৰ ট্ৰান্সফাৰ হৈছে এই বিদ্যালয়ৰ পৰা। আপুনি যিহেতু মিউচুৱেল ট্ৰান্সফাৰ কৰিছে তেতিয়াহ'লে আপোনালোকে মিউচুৱেল কৰিব লাগে। যদি আপোনালোকে ছিংগুল ট্ৰান্সফাৰ বিচাৰিছে তেতিয়াহ'লে ছিংগুল ট্ৰান্সফাৰ বুলি আপোনালোকে ইয়াত ৰিজনটো লিখি দিব লাগিব। মই যিহেতু মিউচুৱেল ট্ৰান্সফাৰ কৰিছিলোঁ সেইকাৰণে মই মিউচুৱেল ট্ৰান্সফাৰ ইয়াত লিখি দিছোঁ। মিউচুৱেল ট্ৰান্সফাৰ ইমান বেছি লিখিব প্ৰয়োজন নাই। আপোনালোকে জাষ্ট মিউচুৱেল ট্ৰান্সফাৰ বুলি ইয়াত লিখাৰ পিছতে আপোনালোকে ছেভ বুলি এটা চান্স আছে, এটা কেনচেল আৰু এটা ছেভ। চাওক আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ লিখিলোঁ মই। এইটো আচলতে প্ৰথমতে লিখিব লাগিছিলে, মোৰ থাকি যোৱাৰ বাবে মই যিহেতু পিছত লিখিছোঁ। ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে দুটা অপশ্যন আছে। যদি আপোনালোকৰ কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কেনচেল কৰিব পাৰে নতুবা আপোনালোকে ছেভ কৰিব পাৰে। চাওক মই আপোনালোকক যিহেতু মোৰ সকলো তথ্যখিনি শুদ্ধকৈ ফিল আপ কৰিছোঁ সেয়েহে মই ছেভত ক্লিক কৰিম। ছেভ চাৰ্জ ইয়াত ছেভত ক্লিক কৰি দিলোঁ। ইয়াত চাওক দেখিবলৈ পাইছে আৰ ইউ চিয়'ৰ আৰু আকৌ মোক সুধিছে আপুনি চিয়'ৰ হয়নে নহয় যে আপোনাৰ বিদ্যালয়ৰ যি প্ৰফাইলটো ট্ৰান্সফাৰ কৰাটো আপুনি যদি চিয়'ৰ হয় তেতিয়াহ'লে আপোনালোকে ট্ৰান্সফাৰত ক্লিক কৰিব আৰু যদি আপোনাৰ চিয়'ৰ নহয় তেতিয়াহ'লে আপোনালোকে কেনচেলত ক্লিক কৰিব। যিহেতু মোৰ ট্ৰান্সফাৰটো চিয়'ৰ সেইকাৰণে মই ট্ৰান্সফাৰত ক্লিক কৰি দিছোঁ। কিছু সময় ৱেইট কৰিব, আপোনাৰ প্ৰফাইলটো আপডেট হ'বলৈ কিছু সময় লাগে। চ' আপোনালোকে দেখিবলৈ পাইছে যি পেজটো লোডিং হৈ আছে।
চাওক আপোনালোকে দেখিবলৈ পাইছে কিছু সময়ৰ আগলৈকে এইখন বিদ্যালয়ত 3জন শিক্ষক হৈ আছিলে, টোটেল টিচাৰ 3জন, আৰু এজনৰ যি প্ৰফাইলটো ট্ৰান্সফাৰ কৰি দিলোঁ। ট্ৰান্সফাৰ কৰি দিয়াৰ লগে লগে ইয়াত শিক্ষকৰ যি টোটেল টিচাৰ টিচিং ষ্টাফ 2জন দেখুৱাইলে। ডেট মিনছ যিজন ছাৰৰ এই প্ৰফাইলটো আন এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ কৰিব বিচাৰিছিলোঁ সেয়া ছাকচেছফুলি ট্ৰান্সফাৰ হৈ গ'ল, আৰু অহা কাইলৈৰ পৰা সেই ছাৰজনে সেইখন বিদ্যালয়ত গৈ তেওঁৰ এটেণ্ডেঞ্চটো দিব পাৰিব। চ' আপোনালোকক আজি মই জনালোঁ শিক্ষা সেতু এপত আপোনালোকে কেনেকৈ আপোনালোকৰ শিক্ষকৰ যি শিক্ষকৰ প্ৰফাইলটো অন্য এখন বিদ্যালয়ত ট্ৰান্সফাৰ কৰিব পাৰিব, এই কথাখিনি আপোনালোকক জনালোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।